অবৈধ স্বামী হয় এটি বহুলভাৱে চৰ্চিত বিষয় হৈ পৰিছে দুদিন ধৰি আৰু এই বিষয়ে দুটিমান কথা পাতিম নমস্কাৰ মই আজি আন এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছত এই অবৈধ স্বামীবোৰ জিলাই জিলাই প্ৰতিখন জিলাৰ পৰা এটা তালিকা বনাই যি অবৈধ স্বামীবোৰ গ্ৰেপ্তাৰ কৰা হৈ আছে আৰু ইয়াৰ ফলত কি হৈ আছে বা কি হ'ব বা ইয়াৰ পিছত কি হ'ব বা ইয়াৰ বাবে দায়ী কোন এই বাল্য বিবাহৰ কাৰণে দায়ী কোন আৰু বাল্য বিবাহ কেনেকৈ ৰোধ কৰিব পাৰি এই বিষয়ে এটা বিতংভাৱে মই আলোচনা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব অতি গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰথম কথাটো লৈ আহিছোঁ এই বাল্য বিবাহ যি পদক্ষেপ লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি পদক্ষেপ লৈছে অতিকৈ প্ৰশংসনীয় পদক্ষেপ বাল্য বিবাহ বন্ধ হ'ব লাগে এই বাল্য বিবাহৰ ফলত বহুত অসুবিধাৰ সন্মুখীন হয় মাতৃ বা পৰিয়ালটো বহুত অসুবিধাৰ সন্মুখীন হয় আৰু এই বাল্য বিবাহ বন্ধ হ'ব লাগে মই প্ৰথমতেই কৈছোঁ মই বাল্য বিবাহ বিৰোধী হয় আৰু বাল্য বিবাহ বন্ধ হোৱাটো মই বিচাৰোঁ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো নিৰ্দেশ প্ৰদান কৰিছে যে গ্ৰেপ্তাৰ কৰিবলৈ কৈছে যিসকলে বাল্য বিবাহ কৰিছে এটা দিশৰ পৰা যদি চাবলৈ যাওঁ মুখ্যমন্ত্ৰীয়ে ঠিকেই কৰিছে কাৰণ বহু ধৰণে বহুত বিজ্ঞাপন দি বহু ধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈ আহিছে যে বাল্য বিবাহ বন্ধ কৰক বাল্য বিবাহ অপৰাধ বন্ধ কৰক কিন্তু বহুতেই এই কথাটো গুৰুত্ব সহকাৰে লোৱা নাই আৰু যাৰ ফলত এই বাল্য বিবাহটো মই বুজি পাইছোঁ কি নিৰক্ষৰ মানুহ অশিক্ষিত সমাজত অশিক্ষিত কিছুমান ভিতৰুৱা অঞ্চলত এই কাৰ্য সংঘটিত হৈ আছে মই বুজি পাইছোঁ মই মানি লৈছোঁ কিন্তু এই বাল্য বিবাহ কোনে কৰোৱাই দিছে বিবাহটো এনেকুৱা নহয় ল'ৰা আৰু ছোৱালী একেলগে হৈ গ'ল বিয়া হৈ গ'ল ইয়াৰ অন্তৰালত আছে কিছুমান ইছলাম ধৰ্মৰ কাজী মৌলবী আৰু উকিল আৰু কিছুমান মন্দিৰৰ পূজাৰী এনেকুৱা ধৰণৰ আৰু মই ভাবোঁ যে এই উকিল কাজী পূজাৰী এইসকল ব্যক্তি শিক্ষিত এইসকল ব্যক্তিয়ে অন্তত বুজি পায় যে বাল্য বিবাহ অপৰাধ ইয়াৰ পিছতো এই বাল্য বিবাহৰ কাৰণে যিসকলে আহে সেইসকলক বুজাই পঢ়াই ঘৰত পঠাই দিয়াৰ বিপৰীতে বা প্ৰশাসনীয় বিষয়াক খবৰ দিয়াৰ বিপৰীতে সিহঁতে 13 বছৰৰ ছোৱালীজনীক 19 বছৰ বনাই বিবাহ কৰাই দিয়া এইসকল শিক্ষিত মানুহ সমাজৰ কাৰণে একোটা বিষ মই ভাবোঁ আপোনালোকে কি ভাবে মোক কমেণ্ট কৰি জনাব হ'ব পাৰে মোৰ কথাখিনি শুনিবলৈ বেয়া কিন্তু কথাখিনি সত্য যিকোনো যুক্তিয়ে নিদিয়ক কিয় এই বাল্য বিবাহৰ মই বুজিছোঁ মূৰ্খ মানুহ অশিক্ষিত মানুহবোৰে এইবোৰ কৰে শিক্ষিত মানুহে কেতিয়াও নকৰে কাৰণ প্ৰথম কথাটো হ'ল বাল্য বিবাহ কেতিয়াও শিক্ষিত মানুহে নকৰে ছোৱালী এজনীয়ে যেতিয়া স্কুলত যাব মেট্ৰিক পাছ কৰিব তেতিয়া তাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ কাৰণে চেষ্টা কৰিব আৰু যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব তেতিয়া তাই গ্ৰেজুৱেশ্যনৰ কাৰণে চেষ্টা কৰিব আৰু সেই ছোৱালীজনী তাৰ ভিতৰতে কিবা কাৰণত হয়তো প্ৰেমজনিত কাৰণত বা যিকোনো কাৰণত ক'ৰবাত পলাই গৈ বিবাহপাশত আবদ্ধ হয় আৰু এই বিবাহপাশত আবদ্ধ হ'বলৈ যিসকলে অৰিহণা যোগায় সেইসকল ব্যক্তি হ'ল দোষী মোৰ মতে এতিয়া দ্বিতীয় কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো 7 বছৰৰ ভিতৰত যিমান মানুহে বাল্য বিবাহ কৰোৱাইছে এই 7 বছৰৰ ভিতৰৰ মানুহখিনি গ্ৰেপ্তাৰ কৰাইছে ঠিকে আছে এটা শাস্তি হ'ব মানুহৰ ভিতৰত এটা ভয় সোমাব কাৰণ বহুতবাৰ বুজোৱা হৈছে কোৱা হৈছে তথাপি কোনেও মানি লোৱা নাছিলে কোনো মানে কেয়াৰ কৰা নাছিলে চৰকাৰক কিন্তু এইটো কাম এতিয়া এটা ভয় সোমাই দিছে মানুহৰ মাজত ভয় সোমাই দিয়া হৈছে হয়তো আজিৰ দিনত
যোৱাকালি আৰু আজিৰ দিনত হয়তো বাল্য বিবাহ যদি ক'ৰবাত হৈ আছে সিহঁতে এশবাৰ ভয় কৰিব, সিহঁতে কৰিবলৈ নাযাব। এতিয়া কথাটো হ'ল যে এইসকল যে গ্ৰেপ্তাৰ কৰা হৈ আছে এইসকলৰ ভৱিষ্যত কি হ'ব? এইসকলে ক'ত থাকিব, জেলত কেনেকৈ থাকিব, কিমান দিন থাকিব আৰু কেনেকৈ থাকিব, ইয়াৰ পিছত কি হ'ব, সেই কথাখিনি চৰকাৰে হয়তো সিহঁতে প্ৰি প্লেনিং কৰি লৈছে বা ভাবি লৈছে। সেইখিনিলৈ মই নাযাওঁ। এতিয়া মই কথাটো কৈছোঁ যে সমস্যা এটা সমাধান, বাল্য বিবাহৰ সমস্যাৰ সমাধান কেনেকৈ কৰিব, বাল্য বিবাহ কিয় হৈ আছে? তো ইয়াৰ মূল কাৰণ হ'ল ভিতৰুৱা অঞ্চল, অশিক্ষিত মানুহ। তো যদি বাল্য বিবাহ দূৰ কৰিব লাগে তেনেহ'লে প্ৰথম আৰু প্ৰধান কাম হ'ল মানুহখিনিক শিক্ষিত কৰি ল'ব লাগিব। শিক্ষিত কৰাটো, মানসিকভাৱে শিক্ষিত কৰাটো অতিকৈ প্ৰয়োজন। কাৰণ সিহঁতে বুজি পোৱা নাই যে বাল্য বিবাহৰ পৰা কি ক্ষতি হ'ব পাৰে, কেনেকুৱা অসুবিধা হ'ব পাৰে, এই কথাখিনি মানুহখিনিয়ে বুজি উঠা নাই, যাৰ কাৰণে বাল্য বিবাহ কৰোৱা হয় বা বাল্য বিবাহ কৰায়। কিন্তু সেই মানুহখিনিক প্ৰপাৰ এডুকেশ্যন দিব লাগিব, শিক্ষিত কৰি ল'ব লাগিব, তেতিয়া বাল্য বিবাহটো ৰোধ হ'ব পাৰে। 2 নম্বৰ, যিসকলে এই বাল্য বিবাহ কৰোৱাৰ কাৰণে শিক্ষিত সমাজে, শিক্ষিত মানুহে এই উদগনি যোগাইছে, যেনেকুৱা মই ইতিমধ্যে কৈছোঁ, যিবোৰ মানুহে বিয়া কৰে ইছলাম ধৰ্মৰ মানুহে, কাজী বা উকিল বা মন্দিৰৰ পূজাৰী, এনেকুৱা ধৰণৰ মানুহ, এই যিসকল শিক্ষিত মানুহে ভুল কৰি থাকে অলপ টকাৰ কাৰণে, সঁচা কথা কৈছোঁ, শুনাতে বেয়া লাগিব, অলপ টকাৰ কাৰণে, 4,000 5,000 টকাৰ কাৰণে এনেকুৱাও হয়, মই সঁচা কথা কৈছোঁ, যে ছোৱালীৰ বয়স কম গতিকে টকা লাগিব 10,000, মিছা কথা কোৱা নাই। তো এনেকুৱা এই লোভী মানুহখিনিৰ কাৰণে চৰকাৰে কি ব্যৱস্থা কৰিব? মোৰ মতে এই লোভী মানুহখিনিক সেই শাস্তি দিব লাগে। সেই অবৈধ স্বামীক শাস্তি দিয়াতকৈ এই লোভী মানুহখিনিক শাস্তি দিব লাগে। তেতিয়া কোনোদিনে সিহঁতে আৰু এনেকুৱা ভুল কাম কৰিবলৈ আগবাঢ়ি নাযাব। তাৰপিছত আৰু এটা কথা কৈছোঁ যে বাল্য বিবাহ ৰোধ কৰাৰ আৰু এটা উপায় আছিলে, চৰকাৰৰ হাতত আৰু এটা উপায় আছিলে। এই তাৎক্ষণিকভাৱে যিটো উপায় লৈছে, ইয়াৰ ফলত বহুত মানুহ চৰকাৰৰ প্ৰতি ক্ষোভ হৈছে আৰু বহুত মানুহৰ অসুবিধাও হৈছে। আমি মানুহৰ গণতান্ত্ৰিক দেশ, মানুহৰ সুবিধা অসুবিধাটোও চাব লাগিব। কাৰণ চৰকাৰে যি পদক্ষেপ লৈছে সুন্দৰ পদক্ষেপ লৈছে, কিন্তু মানুহৰ সুবিধা অসুবিধাখিনিও চাব লাগিব। কাৰণ মানুহে কিছুমানৰ ল'ৰা ছোৱালী হৈ গৈছে, কিছুমানৰ পৰিয়াল হৈ গৈছে, সিহঁতে পৰিয়ালটো কেনেকৈ চলিব, এতিয়া পতি যেতিয়া জেলত থাকিব তেতিয়া কেনেকৈ চলিব, কেনেকৈ কি কৰিব? কাৰণ এজন দুজন নহয়, হাজাৰ হাজাৰ মানুহ ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আমি আর কোনোদিন বিয়ে করতে পারবো না বাবা, আমি বাড়ি চলে যাবো বাবা। ও বাবা রে, আমি কোথাও যাবো না, ও বাবা। প্ৰতিখন গাঁৱত, এটা অঞ্চলত একোখনকৈ পুলিচ ষ্টেচন আছে আৰু প্ৰতিখন গাঁৱত গাঁওবুঢ়া নিয়োগ কৰিছে। এটা অঞ্চলত যেতিয়া বাল্য বিবাহ সংঘটিত হয়, তেনেহ'লে কিয় আপুনি নিয়োগ কৰা গাঁওবুঢ়াজন বা সমাজৰ মুখিয়াল ব্যক্তিজন বা সমাজৰ শিক্ষিত ব্যক্তিজন কিয় সেই বিবাহটো বাধা দিবলৈ যোৱা নাই? বা সেই বিবাহ যিটো হৈ আছে চকুৰ আগত দেখিও কিয় সেই বিবাহটো কৰাবলৈ অনুমতি দিছে? কিয় লগে লগে গাঁওবুঢ়াজন বা গাঁৱৰ মুখিয়াল ব্যক্তিজন বা VDPৰ মানুহখিনিয়ে বা শিক্ষিত যিজন মানুহ আছে, সেই মানুহজনে কিয় ওচৰৰ আৰক্ষী থানাত গৈ খবৰ কৰা নাই? সেই কথাটো চাবলগীয়া। আৰু সেই কিয় যোৱা নাই, সেই মানুহখিনিকো তদন্তৰ আওতাত আনিব লাগে। সিহঁতৰ পদ খাৰিজ কৰিব লাগে আৰু নতুন নতুন গাঁওবুঢ়া, নতুন নতুন যিবোৰ VDPৰ মানুহ বা নতুন নতুন মানুহ নিযুক্তি কৰিব লাগে। সেই যি অঞ্চলত এজন গাঁওবুঢ়া থকা অঞ্চলত এজনৰ যদি বাল্য বিবাহ সংঘটিত হৈছে, এটাও যদি বাল্য বিবাহ সংঘটিত হৈছে, তেনেহ'লে সেই গাঁৱৰ গাঁওবুঢ়াজনক তাৰ পৰা খাৰিজ কৰিব লাগে, পদৰ পৰা খাৰিজ কৰিব লাগে, অব্যাহতি দিব লাগে। কাৰণ সমাজৰ যদি শুধৰণি যদি তাৰ অকল চাৰ্টিফিকেট 20 টকা কৰি চাৰ্টিফিকেট বিক্ৰী কৰাৰ কাৰণে গাঁওবুঢ়া নহয়, এই বাল্য বিবাহ ৰোধ কৰাৰ কাৰণে সমাজৰ প্ৰতি দায়বদ্ধতা নথকা ব্যক্তি এজনক গাঁওবুঢ়া পাতি বা সমাজৰ মুখিয়াল পাতি থৈ কোনো লাভ নাই। দ্বিতীয়তে আৰু এটা কথা মই এই ভিডিঅ'ৰ জৰিয়তে মই খোলাচা কৰিব বিচাৰিছোঁ যে এজন শিক্ষিত ল'ৰা হিচাপে যেতিয়া মোৰ গাঁৱত বা আমাৰ অঞ্চলত বাল্য বিবাহ সংঘটিত হৈছিল বা হৈ আছিলে, আমি শিক্ষিত ল'ৰা হিচাপে আমি কৰিছিলোঁ কি, আমাৰ চৰকাৰে ভেকু ভাওনা বুলি মই ক'ম, এইটো ভেকু ভাওনা আৰু মানুহক হাৰাশাস্তি দিয়া বুলি ক'ম। যিয়ে চাইল্ড লাইনৰ কিছুমান অফিচ আছে বা চাইল্ড লাইনৰ
ক'ৰবাত চাইল্ড লাইনৰ অফিচ আছে আৰু তাতে যোগাযোগ কৰিলে তেতিয়াহ'লে মানে সিহঁতে একশ্যন লয়, কিন্তু সম্পূৰ্ণ মিছা কথা। কাৰণ মই নিজে তাৰ জ্বলন্ত উদাহৰণ। মই এটি বাল্য বিবাহ লৈ মই প্ৰতিবাদ কৰিছিলোঁ আৰু তাৰ কাৰণে মই চাইল্ড লাইনৰ অফিচত ফোন কৰিছিলোঁ। পিছত এটা অফিচৰ পৰা কয় আমাৰ এৰিয়াত নপৰে, আৰু এটা অফিচত কয় বোলে সিহঁতৰ এৰিয়াত নপৰে, আমাৰ এৰিয়াত নপৰে, আমি যাব নোৱাৰোঁ, আমি কৰিব নোৱাৰোঁ। আৰু মই নিজে মই কৈছোঁ, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে কথাটো মই এই ভিডিঅ'টোৰ জৰিয়তে মই নাজানো মুখ্যমন্ত্ৰীৰ ওচৰত ভিডিঅ'টো গৈ নাপায়, কিন্তু যাৰ ওচৰত পায় যদি কোনোবাই শ্বেয়াৰ কৰি দিয়ে বা কিবা কাৰণত যদি মুখ্যমন্ত্ৰীৰ ওচৰে পাজৰে কোনোবা মানুহৰ ওচৰত যায়, যিয়ে মই নিজে তাৰ প্ৰমাণ যে মই প্ৰতিবাদ কৰিছিলোঁ আৰু মই চাইল্ড লাইনত ফোন কৰিছিলোঁ, কিন্তু সিহঁতে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। তো আপোনালোকে সেই চাইল্ড লাইনৰ অফিচৰ মানুহখিনি, সেই অফিচাৰখিনিক আপোনাৰ তদন্তৰ আওতাত আনিব লাগে। কিয় সিহঁতে থাকোঁতে কিয় এনেকুৱা ধৰণৰ বাল্য বিবাহ সংঘটিত হ'ল? আজি এই 2000, 3000, 4000 যি মানুহ গ্ৰেপ্তাৰ হৈছে, এইবোৰ বাল্য বিবাহ কিয় সংঘটিত হ'ব লগা হ'ল? সিহঁতে কিয় মানে একশ্যন লোৱা নাই? আৰু যদি কয় আমি ইনফৰমেশ্যন পোৱা নাই, তেতিয়াহ'লে মই নিজে উদাহৰণ যে মই নিজে ফোন কৰিছোঁ, কিন্তু সিহঁতে কোনো ধৰণৰ একশ্যন লোৱা নাই। ই কয় বোলে আমাৰ এৰিয়াত নপৰে, ই কয় আমাৰ এৰিয়াত নপৰে। তো সেই ক্ষেত্ৰতো সেই বিষয়াসকলকো তদন্তৰ আওতাত আনিব লাগে। আৰু ভাগ্য ভাল যে মই সেই যেতিয়া চাইল্ড লাইনৰ কোনো সঁহাৰি নাপালোঁ, তেতিয়া মই নিজেই বিবাহখন বুজাই পৰাই মই বিবাহখন মানে হ'বলৈ দিয়া নাই। আৰু তাৰ কাৰণে মই নিজেই মানে এই কামখিনি কৰিছোঁ যে বিয়াটো নহ'লে হৈছিলে বিয়া, কিন্তু মই বুজোৱাৰ কাৰণে হয়তো বিয়াটো নহ'ল। কিন্তু চাইল্ড লাইনে কিন্তু ইয়াৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব বা কোনো ধৰণৰ একো কাম কৰা নাই। গতিকে তদন্তৰ আওতাত চাইল্ড লাইনৰ মানুহখিনিও, অফিচাৰখিনিও আনিব লাগে, তদন্তৰ আওতাত গাঁওবুঢ়াখিনি আনিব লাগে, তদন্তৰ আওতাত কাজীখিনি আনিব লাগে, তদন্তৰ আওতাত বামুণ, তদন্তৰ আওতাত সেই উকিলজনো আনিব লাগে যিজনে এনেকুৱা ধৰণৰ অবৈধ কাম কৰি আছে। তো বিবাহৰ কাৰণে উপযুক্ত মানে যেতিয়া বিবাহৰ কাৰণে কোনোবা আহিব, উপযুক্ত প্ৰমাণ পত্ৰ যে বয়স কিমান, অন্তত বয়সৰ প্ৰমাণ পত্ৰ লৈ এই শিক্ষিত মানুহখিনিয়ে পইচাৰ লোভত যিখিনি এই মূৰ্খ মানুহখিনিক লুটি ফুটি খোৱাৰ ব্যৱস্থা কৰিছিলে, সেই মানুহখিনিক তদন্তৰ আওতাত আনিবলৈ মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছোঁ। গতিকে মই এই গোটেই ভিডিঅ'খিনিৰ মাজেৰে মই দুটা কথাই ক'ব বিচাৰিছোঁ যে এই বাল্য বিবাহ হৈ থকা যিখিনি মানুহ আজি গ্ৰেপ্তাৰ হ'ল, ইয়াৰ বাবে অকল দায়ী সেই মানুহখিনি নহয়, সেই নিৰক্ষৰ মানুহখিনি নহয়। ইয়াৰ বাবে দায়ী সেই গাঁৱৰ গাঁওবুঢ়াজন, সেই গাঁৱৰ মুখিয়ালজন, ইয়াৰ বাবে দায়ী যিজনে বিয়া কৰাইছে সেইজন, ইয়াৰ বাবে দায়ী সেই কাজীজন, ইয়াৰ বাবে দায়ী সেই উকিলজন, ইয়াৰ বাবে দায়ী চাইল্ড লাইনৰ অফিচাৰসকল। এইকাৰণে কৈছোঁ যে সিহঁতে কোনো ধৰণৰ ষ্টেপ নলয়, কিন্তু হঠাতে যদি গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰা হয়, তেতিয়াহ'লে এইটো কেনেকুৱা ধৰণৰ কাম হয়? মানুহখিনি হাৰাশাস্তি কৰা নহ'ব জানো? আৰু সেই মূৰ্খ মানুহখিনি, সেই গাঁৱৰ অশিক্ষিত মানুহখিনি এইখিনি কৰে। তো মোৰ কথা যে যদি বাল্য বিবাহ বন্ধ কৰিব লাগে, তেনেহ'লে শিক্ষাৰ পোহৰ এই ভিতৰুৱা অঞ্চলত শিক্ষাৰ পোহৰ দিব লাগিব, তেতিয়াহে বাল্য বিবাহ বন্ধ হ'ব। এজন শিক্ষিত মানুহে কেতিয়াও বাল্য বিবাহ কৰাব নাযায় বা বাল্য বিবাহক মানে সমৰ্থন নকৰে, কেতিয়াও নকৰে। আৰু যদি কৰে তেতিয়াহ'লে সিহঁতৰ কিবা স্বাৰ্থ বা লোভ লুকাই আছে, আৰু সেই স্বাৰ্থপৰ মানুহখিনিক গ্ৰেপ্তাৰ কৰি সেই স্বাৰ্থপৰ মানুহখিনিক তদন্তৰ আওতাত আনাটো চৰকাৰৰ দায়িত্ব। আৰু মই আকৌ অনুৰোধ জনাইছোঁ যে আপোনাৰ ওচৰে পাজৰে যদি কোনো ধৰণৰ এনেকুৱা বাল্য বিবাহ সংঘটিত হৈ আছে, আপুনি অনুগ্ৰহ কৰি আপুনি মানুহখিনিক বুজাওক, মানুহখিনিক বাল্য বিবাহ কৰোৱাৰ পৰা আপুনি ৰোধ কৰক। আপুনি ওচৰত থকা যিটো পুলিচ ষ্টেচন, তাতে আপুনি খবৰ কৰক, তাতে আপুনি কওক এনেকুৱা ঘটনা হৈ আছে। যদি আপোনাৰ কথাত যদি বুজি নাপায়, তেতিয়াহ'লে আপুনি বাই হুক এণ্ড কুক, আপোনাৰ কথাত বুজি নাপালে ওচৰৰ আৰক্ষী চকীত যাওক। কিন্তু মই আৰু এটা কথা আৰক্ষী চকীৰ মানুহখিনিকো অনুৰোধ কৰিছোঁ, সিহঁতে আহি কিবা কিবি ইফাল সিফাল কৰি মানে সমস্যাটো সমাধান কৰি থৈ যায়। এইটোও মই দেখিছোঁ, বহুত লক্ষ্য কৰিছোঁ, মিছা কথা নহয়। এইটো আৰক্ষী থানাৰো ভুল আছে, আৰক্ষী চকীৰ মানুহখিনিৰো ভুল আছে, প্ৰশাসনিক বিষয়াৰ মানুহখিনিক ভুল আছে। ইয়াতে যদি কোনোবাই কমপ্লেইন কৰে, তাতে গৈ মানে ইফাল সিফাল কৰি মানে কিবা এটা কৰি মানে সিহঁতে সমস্যা মানে তাতেই থুপ থাপ কৰি থৈ আহে যে হ'ব কি কৰি থাক। কিয় আৰক্ষী চকী এটা থাকোঁতে কিয় এনেকুৱা ধৰণৰ বাল্য বিবাহ সংঘটিত হয়? সিহঁতে কিয় তদন্ত নলয়? সিহঁতে কিয় গাঁৱৰ ভিডিবিবোৰক, গাঁওবুঢ়াক মাতি থানাত মাতি কিয় নকয় যে এনেকুৱা ধৰণৰ ঘটনা হ'লে আমাক জনাবা?
আৰু ইয়াৰ পিছতো যদি সেই গাঁৱৰ মুখিয়াল গাঁওবুঢ়াজন যদি থানাত খবৰ নিদিয়ে তেতিয়াহ'লে ইয়াৰ বাবে দায়ী কোন? ইয়াৰ বাবে দায়ীতো সেই গাঁওবুঢ়াজনেই হ'ব বা সেই গাঁৱৰ মুখিয়াল মানুহজনেই হ'ব বা গাঁৱৰ ভিডিপি মানুহজনেই হ'ব। তো সেই মানুহখিনিক প্ৰথমত তদন্তৰ আওতাত আনিব লাগে, কিন্তু তাকে নকৰি চৰকাৰে যিটো গ্ৰেপ্তাৰৰ যিটো নাটক কৰি আছে আৰু সামাজিক মাধ্যমত বা নিউজ চেনেলৰ কাৰণে TRP যোগাই আছে, এই কেইদিনমান এইটো ঘটনাই চলি থাকিব আৰু টিভিত, বাতৰিত, ছ'চিয়েল মিডিয়াত এটা কথাই চলি থাকিব, অবৈধ স্বামী। এই কথাটোই চলি থাকিব আৰু সিহঁতে ব্যস্ত হৈ যাব। ইফালে ৰাজ্যৰ দেশৰ কি হৈ আছে সেই খবৰ ল'বলৈ কাৰো সময় নহ'ব, কি উন্নয়ন হৈ আছে, কি হৈ থকা নাই সেইবোৰ কোনো প্ৰশ্ন নকৰিব। গতিকে কেইদিনমান ইয়াৰ পিছতে দৌৰি থাকিব সাংবাদিকসকল। গতিকে সেইটো এটা কাম দি থোৱা হৈছে বা TRPৰ কাৰণে এইটো কাম কৰা হৈছে। কিন্তু তথাপি মই কৈছোঁ চৰকাৰক মই এইটো কামৰ কাৰণে ধন্যবাদ জনাইছোঁ যে এনেকুৱা ধৰণৰ এটা ষ্টেপ লৈছে। মই বহুত ভাল পাইছোঁ, কাৰণ বহুতবাৰ কোৱাৰ পিছতো সিহঁতে বাল্য বিবাহ কৰাই আছিলে, বহুতবাৰ কোৱাৰ পিছতো। কিন্তু ধন্যবাদ জনোৱাৰ লগতে এইখিনি কৈছোঁ, সেইখিনি মানুহকো তদন্তৰ আওতাত আনক, তেতিয়াহে এই সমস্যাটোৰ সমাধান হ'ব। আৰু আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মই বেলেগ ভিডিঅ' শ্বেয়াৰ কৰাৰ কথা কোৱা নাই, এইটো ভিডিঅ' শ্বেয়াৰ কৰাৰ কথা কৈছোঁ জানো প্ৰকৃত সত্য কথাখিনি মানুহৰ মাজত যাওক আৰু মানুহ সজাগ হওক। ধন্যবাদ।